এতিয়া লুৰিণজ্যোতি গগৈৰ দৰে যি আঞ্চলিকতাবাদ আছে তেওঁলোক হ'ল মিয়াৰ লগত কম্প্ৰমাইজ কৰা আঞ্চলিকতাবাদ। अखिल गोगोई ने जो भी बात बता रहा है आप लोग तो जो सुना है आधा सुना है, अभी वो धुबरी ग्वालपारा में और बहुत कुछ बोल रहा है। आप लोग थोड़ा अपना जर्नलिस्ट लोगों से थोड़ा सीडी को कलेक्ट करिए। वो लोग तो मोटा मोटी जहाँ भी जा रहे हैं वही बोल रहा है कि हम असम को मियाँ का सामने बेच दूंगा, यही मोटा मोटी बात बोल रहा है। কিন্তু তেওঁ নিজে পাকিস্তানী কাৰণে উদাহৰণটো পাকিস্তানী লৈ আহিলে। যদি এটা বেলেগ উদাহৰণ দিলেহেঁতেন মই তেওঁক ধন্যবাদে জনালোহেঁতেন, কিন্তু তেওঁ উদাহৰণটো তেওঁ জিন্না, পাকিস্তান, ইছলামাবাদ এইবিলাকেই বিচাৰি পায়। গতিকে তেওঁ অলপ মই এইটোকে ক'ম, তেওঁ অলপ পাকিস্তানৰ পৰা দূৰত থাকিব লাগে, নহ'লে কেতিয়াবা তেওঁৰ দিগদাৰী হ'ব। আজি আমাৰ এডভান্টেজ আছাম 2.0 সময়ত আমি এডটেক স্কিল ইউনিভাৰ্চিটি এখন স্থাপন কৰাৰ বাবে MOU এখন কৰিছিলোঁ। এখেতসকলে অৰুণাচলত এখন বিশ্ববিদ্যালয় চলাই আছে য'ত 5,000তকৈ বেছি ষ্টুডেণ্ট আছে। তিনিচুকীয়াত আমাৰ প্লাষ্টিক পাৰ্কৰ লগতে তেওঁলোকে 250 কোটি টকা খৰচ কৰি এখন সুন্দৰ স্কিল বিশ্ববিদ্যালয় বনাব খুজিছে। আমি তেওঁলোকক মাতিও দিছোঁ বা মোক যিখিনি বিল্ডিং দেখুৱাইছে খুব অত্যাধুনিক পৰ্যায়ত কৰিব খুজিছে। সঁচাকৈয়ে যদি কামটো হৈ উঠে আমাৰ তিনিচুকীয়া আৰু উজনি অসমৰ ডাঙৰ অভাৱ এটা পূৰণ হ'ব। ৰাজ্য চৰকাৰে এখন দক্ষতা বিশ্ববিদ্যালয় নিৰ্মাণ কৰিছে মঙলদৈ। ইয়াৰ পৰা মঙলদৈলৈকে যাব ল'ৰা ছোৱালীৰ অসুবিধা হ'ব। তিনিচুকীয়াত যদি এই অনুষ্ঠানটো গঢ়ি উঠে আমাৰ ল'ৰা ছোৱালীৰ বহুত সুবিধা হ'ব, আৰু দুখীয়া ল'ৰা ছোৱালীয়ে যদি পঢ়িব পাৰে তাৰ কাৰণে চৰকাৰে স্কলাৰশ্বিপৰো ব্যৱস্থা কৰিব পাৰিব। আমিতো চবতে দিব পাৰোঁ, গতিকে যোন দুখীয়া ল'ৰা ছোৱালীয়ে পঢ়ে আমি স্কলাৰশ্বিপ দিলে তেওঁলোকে আৰু ফিজৰ ক্ষেত্ৰত কনচেশ্যন হৈ যাব। ৰাজনীতি প্ৰশ্ন এটা আছে, বড়োদেৱে এটা কথা যোৱাকালি কৈছে, আজিও কৈ আছে যে আপুনি ৰাজনৈতিকভাৱে আপুনি হিন্দুৰ জিকা আমি ভাগ কৈছে, আজি আপুনি ৰাজনৈতিকভাৱেহে হিন্দু। আপোনাৰ প্ৰথম কথাটো হ'ল তেওঁ এইটো কথা বুজাব খুজিছে যে মই এজন হিন্দুৰ ক্ষেত্ৰত এজন চৰমপন্থী নেতা, এইটোৱে বুজাব খুজিছে। গতিকে মোৰ এইটো কথাত কওঁতে মোৰ কোনো আপত্তি নাই, কিন্তু তেওঁ নিজে পাকিস্তানী কাৰণে উদাহৰণটো পাকিস্তানী লৈ আহিলে। যদি এটা বেলেগ উদাহৰণ দিলেহেঁতেন মই তেওঁক ধন্যবাদে জনালোহেঁতেন, কিন্তু তেওঁ উদাহৰণটো তেওঁ জিন্না, পাকিস্তান, ইছলামাবাদ এইবিলাকেই বিচাৰি পায়। গতিকে তেওঁ অলপ মই এইটোকে ক'ম, তেওঁ অলপ পাকিস্তানৰ পৰা দূৰত থাকিব লাগে, নহ'লে কেতিয়াবা তেওঁৰ দিগদাৰী হ'ব। মই ইমানটোকে ক'ম আৰু বেলেগ নকওঁ আৰু আজি। শংকৰজ্যোতি বৰুৱা এজন উদীয়মান ছাত্ৰ নেতা। জীৱনত ঘাত প্ৰতিঘাত এটা থাকে, এটা বেয়া সময় আছিলে বা মানুহৰ এটা পৰ্যায় থাকে, কিন্তু ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হিচাপে বা মই দুলীয়াজানতো দেখিছোঁ যে যথেষ্ট সামাজিক কাম কাজ তেওঁ কৰে বা কৰিব যত্ন কৰে। বিজেপিত যোগদান কৰিছে, আৰু বিজেপি মই ভাবোঁ যে বিজেপিত থাকি অসমৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ আটাইতকৈ সোণালী সুযোগ। কাৰণ বিজেপিয়ে যি ধৰণে আজি আপোনালোকে চাব, গণৰাজ্য দিৱসত মই যি ধৰণে বাংলাদেশী মুছলমানৰ কথা কৈছোঁ, মিয়াৰ কথা কৈছোঁ, আগত মোক কোনোবা মুখ্যমন্ত্ৰী এনেকুৱা কথা ক'ব পাৰিছিলে নেকি? আজি মই ডিব্ৰুগড়ত কৈছোঁ, অসমত 63 লাখ বিঘা মাটি আজি অবৈধ বাংলাদেশীৰ দখলত আছে। এই ডাটাটোৱেতো দিব মানুহে ভয় কৰিছিল যে ভোট বেংক নষ্ট হৈ যায়, কিন্তু আজি আমি ভোট বেংককো ভয় কৰা নাই, আৰু 1.5 লাখ বিঘা মাটি আমি ইতিমধ্যে উদ্ধাৰ কৰিছোঁ। আৰু আঞ্চলিকতাবাদ মানে কি? এইটো নহয় জানো যে অসমখনক বিদেশী মুক্ত কৰিব লাগে, অসমৰ সম্পদসমূহ অসমৰ কাৰণে ব্যৱহাৰ হ'ব লাগে, বেলেগটো আঞ্চলিকতাবাদ বুলি একো নাই। অসমীয়া ভাষা ধ্ৰুপদী ভাষা হ'ব লাগে, লাচিত বৰফুকনৰ সুখ্যাতি জগতত বিয়পি যাব লাগে।
তাৰ বাদে আঞ্চলিকতাবাদ কি আছে? এতিয়া লুৰিণজ্যোতি গগৈৰ দৰে যি আঞ্চলিকতাবাদ আছে তেওঁলোক হ'ল মিয়াৰ লগত কম্প্ৰমাইজ কৰা আঞ্চলিকতাবাদ। বৰপেটাত মিয়াৰ এভিকশ্যন হলে ইয়াত তেওঁলোকে কান্দে। গতিকে আচল আঞ্চলিকতাবাদ কি? যে যি কাৰণে 856 জন 860 জন শ্বহীদে মৃত্যুবৰণ কৰিছিল তাক মনত ৰখা, আৰু 860 জন শ্বহীদে মিয়াক ৰক্ষা কৰিবৰ কাৰণেতো মৃত্যুবৰণ কৰা নাছিল। গতিকে আচল আঞ্চলিকতাবাদ বিজেপিৰ মঞ্চতে হ'ব পাৰে, আন পাৰ্টিৰ মঞ্চত এতিয়া আঞ্চলিকতাবাদ নাই। মিয়াৰ আগে পিছে ঘূৰাই তেওঁলোকৰ ৰাজনীতি। এটা কথা, যুৱ মৰ্চা ল'ৰাখিনি তিনিচুকীয়াত সেইদিনাখন গৰু মাংস দিলে, তেওঁলোকৰ তাত মুছলমান সম্প্ৰদায়ৰ লোকসকলে গৰু মাংসটো দলিয়াই দিছিলে। এই ক্ষেত্ৰত বাবা সাংবাদিকত কোন চেনেলত কাম কৰে? আছাম টকছত কি আছে এতিয়া বিষয়টো? দেখোন সন্মুখত বিজেপি কি গৰু মাংস কোনে কাক দলিয়ালে? যুৱ মৰ্চা ল'ৰাখিনি দলিয়াইছিলে। আচ্ছা, এৰেষ্ট হ'ল নে নাই? ঠিক আছে, হ'ব। মই অলপমান গৰম আৰু ঠাণ্ডা ট্ৰিটমেণ্ট দি দিম। তিনিচুকীয়াত মোৰ এটা সপোন আছিল যে মেডিকেল কলেজখন হওক। এতিয়া মেডিকেল কলেজখন হ'ল। ভৱিষ্যতে মোৰ ইচ্ছা আছে যে তিনিচুকীয়াত ইঞ্জিনিয়াৰিং কলেজ এখন কৰা, তাৰ ওপৰত এটা মোৰ মনত ইচ্ছা আছে। আৰু কেইবাটাও নতুন নতুন কথা আমি তিনিচুকীয়াৰ কাৰণে চিন্তা কৰা আছে। লাহে লাহে মই কৰি গৈ থাকিম, আৰু 5 বছৰত ইয়াতকৈ ঠেলিব নোৱাৰি। যিমানখিনি কৰিব পাৰোঁ কৰিছোঁ, কিন্তু ইয়াতকৈ কৰিলে ক'ৰবাত গাড়ীখন এক্সিডেণ্ট হৈ যায় বুলিও ভয় লাগে। কিন্তু আগবাঢ়িছে যথেষ্ট। এতিয়া আমাৰ কাৰণে বহুত আনন্দৰ কথা যে 30 তাৰিখে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া ডিব্ৰুগড়ত আহিব। অসম বিধানসভাৰ চৌহদ আধাৰশিলা কৰিব। লাহে লাহে ৰাজনীতিটো উজনিৰ ফালে আহি আছে। এটা সময়ত কোনেও কল্পনাই কৰা নাছিল যে ইয়াতে দ্বিতীয় ৰাজধানী হ'ব পাৰে, কাজিৰঙাৰ ওপৰত এলিভেটেড কৰিডৰ হ'ব পাৰে, টানেল হ'ব পাৰে, এইবোৰতো চিন্তা নাছিল। মই লাহে লাহে কৰি গৈ আছোঁ আৰু কৰি গৈ থাকিম। सर अखिल को यह कहना था कि जब अगर गृह मंत्री बनते हैं तो मियाँ के ऊपर जो है मियाँ को किसी प्रकार की जो है डरने की आवश्यकता नहीं है। सर देखिए, अखिल गोगोई ने जो भी बात बता रहा है, आप लोग तो जो सुना है आधा सुना है। अभी वो धुबरी ग्वालपारा में और बहुत कुछ बोल रहा है। आप लोग थोड़ा अपना जर्नलिस्ट लोगों से थोड़ा सीडी को कलेक्ट करिए। वो लोग तो मोटा मोटी जहां भी जा रहे हैं वही बोल रहा है कि हम असम को मियाँ का सामने बेच दूंगा। यही मोटा मोटी बात बोल रहा है। इसीलिए अखिल गोगोई को समझना चाहिए ये लोग कोई हमारे अपना नहीं है, वो लोग मियाँ का दलाल है। इतना ही बात है।